নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ চাদৰৰ পাৰি ঘৰতে কেনেকৈ বোৱা চাদৰ বা মেখেলা পাৰি বাছি চাদৰত লগাব পাৰি তাকে আপোনালোকক দেখাম বুলি ভাবিছোঁ। মই বোৱা নাই বাৰু, মোৰ মায়ে বৈছিলে। মায়ে বৈ পেলাই ইয়াত একেটা ফুলে বৈ পেলাই ইয়াত চাদৰত এইটো ফুল পাৰি লগাই দিছে। এইযোৰ কাৰ্গিলৰ কাপোৰ হয়। ইয়াত এইটো যে বাচিছে ফুলটো, ইয়াত ৰঙা আৰু ক'লা দি বাচিছে। আপোনালোকে ওচৰৰ পৰা চাই লওক। এইটো পাৰি বাছি লৈছে মানে তাঁতশালত। কাপোৰযোৰ লগাওঁতে লগতে পাৰিকেইটা বাছি দিছে। কিমান ধুনীয়া মানে পাৰিটো, কৈছোঁ নহয় আপোনালোকক। একদম কিনা লাগিছে একদম কিনাগতে লাগিছে। বহুত ধুনীয়া হয় কাপোৰযোৰ, পিন্ধিবলৈও বহুত। আৰু বগা কাপোৰ নামঘৰ সকাম এইবিলাকত পিন্ধি যাবলৈতো এনেও ধুনীয়া হয়। বগাও নহয় বাৰু, এইটো ক্ৰীম কালাৰ, বিয়া সকামত পিন্ধি যাব পাৰি। ওচৰৰ পৰা দেখাই দিছোঁ। এইটো পাৰি মায়ে বাচিছে আৰু মই ধুনীয়াকৈ লগাই দিছোঁ। এয়া এনেকৈ গোটেই চাদৰখনত লগাই দিছোঁ। আৰু এইফালেও একে মানে বাছি দিছে আগটোত। তাৰপিছত এইটো দহিটো বাতি দিছোঁ। কেনেকুৱা লাগিছে বাৰু কাপোৰযোৰ? চাদৰৰ পাৰিটো ঘৰতে বৈ পেলাই লগাই দিয়া কাপোৰযোৰ ভাল লাগে, পূৰা গৰ্জিয়াছ হয়, দেখিবলৈও ধুনীয়া লাগে। ভালকৈ দেখাই দিছোঁ এইফালে। আপোনালোকৰ কেনেকুৱা লাগিছে মোক কমেণ্ট কৰি জনাবচোন। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক কমেণ্ট কৰি মোক জনাব। তাৰপিছত মই দেখাম অন্য এযোৰ কাপোৰত লগোৱা পাৰি। এতিয়া মই আপোনালোকক দেখাম বেলেগ এখন চাদৰত লগোৱা পটিৰ চানেকি। এইটো ফুলটো তাঁততে বাছি দিছিলে, কিন্তু এইখন ভয়েলৰ চাদৰ হয়। মায়ে ভয়েলৰ চাদৰত লগাই লৈছিলে পাৰিটো। এইবিলাক নামঘৰ চামঘৰ পিন্ধি যাবলৈ ভাল আৰু সকামে নিকামে পিন্ধিবলৈও ভাল। এযোৰ এনেকৈ গোটেই চাদৰখন এনেকৈ লগাই দিছে পাৰি। এয়া দেখিছে যে, এইটো চাদৰৰ ওচৰৰ পৰাই দেখাই দিছোঁ আপোনালোকক। এনেকৈ পাৰি বাছি লগাব পাৰিব, যিসকলে কিছুমানে লগাই ন ঘৰতে বৈ পেলাই, এনেকৈ লগাব পাৰিব। আৰু এই চাদৰখনো পাৰিকেইটা অৰেঞ্জ, পাতলা অৰেঞ্জো নহয়, পাতলা অৰেঞ্জ একদম, আৰু ব্লু দিয়া আছে ইয়াত। বহুত ধুনীয়া লাগিছে, একদম ডেজলিং উঠি আছে। এইটো কাঞ্জুবন নহয়, এইটো সূতাটো কি আছিলে মই পদ্মিনী বুলি কয় সূতাটো। পদ্মিনী সূতাৰে বৈছে, পূৰা ডেজলিং উঠি আছে সেইটো কাৰণে। আৰু এনেকৈ পাৰি বাছি লগালে বহুত ভাল লাগে। চাদৰবিলাকত লগাই ল'ব, যিকোনো ৰঙীন চাদৰটো লগাব পাৰিব। আমাৰ মায়ে বগা চাদৰতে লগাব দিছে মোক, সেইটো কাৰণে মই বগা চাদৰতে লগাই দিছোঁ ঘৰতে। তাৰপিছতে আৰু দেখাই দিছোঁ এইফালে আগটোতো এনেকৈ লগাই দিছোঁ ধুনীয়াকৈ। এনেকৈ আগটোত লগাই দিছোঁ। গোটেই চাদৰখনতে এনেকৈ, গোটেইখন বগা চাদৰখন, কিন্তু পাৰিকেইটা চাইডে চবতে লগাই দিছোঁ। ভাল লাগে, বহুত ধুনীয়া লাগে। এনেকৈ আপোনালোকে ঘৰত লগাব পাৰিব। সেইটো আগটো হয়, আগটোত এনেকৈ লগাই দিছোঁ। কেনেকুৱা লাগিছে মোক কমেণ্ট কৰি জনাব সকলোৱে। আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট কৰিব। আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।